এটা ৰিয়েলিটি ষ্টৰী সঁচাই আজিৰ ছ'চাইটিত এনে বহুত দেখা যায় এনে ষ্টৰী এটা কাপল পতি পত্নী একেলগে শুই আছে তেতিয়াই ল'ৰাৰ মোবাইলত এটা মেছেজ আহিছে যে বেবী জল্দি উঠা টাইম হৈ গ'ল মই ৱেইট কৰি আছোঁ মেছেজটো দেখিব লাগিছিল ফাৰ্ষ্ট অফ অল ল'ৰাৰ কিন্তু সেই মেছেজটো ছোৱালীয়ে মানে তেওঁৰ পত্নীয়ে দেখিলে অলপ পিছতে তেওঁৰ স্বামী সাৰ পাই গ'ল আৰু দুয়োৱে গুড মৰ্ণিং জনাই ৰেডি হৈ গ'ল খোৱা লোৱা কৰি অফিচ যাব আৰু প্ৰত্যেক দিনেই যিদৰে চাই আজিও ঠিক তেনেকৈ পত্নীয়ে ঘৰৰ পৰা বিদায় দিলে ছোৱালীজনীয়ে হাঁহি মুখে ল'ৰাক গেটৰ সন্মুখত আহি ল'ৰাক যাবলৈ দিলে যেতিয়া ল'ৰা গুচি গ'ল তেতিয়া ছোৱালীজনীৰ মনত ডিপ্ৰেশ্যন এনজাইটমেণ্ট সকলো তাইৰ চেহেৰাত দেখা পালে কিয়নো তাৰ মনত প্ৰত্যেক দিনৰ নিচিনা আজিৰ দিনটো নাছিল এটা মমেণ্টৰ কাৰণে তাইৰ মনত দুয়োৰ কটোৱা সময় দুয়ো কটোৱা দিনবোৰ বাৰে প্ৰতি আহি আছে তাৰ মনত এটাই ভাৱ কোনো এইজনী ছোৱালী আজি পুৱা মেছেজ কৰিলে মোৰ স্বামী কিয় কৰিলে কোন এইজনী ছোৱালী বাৰে প্ৰতি তাৰ মনত এইটোৱেই ভাৱ আৰু সেই ল'ৰাজন তাৰ স্বামীজন তাৰ ষ্টুডিঅ'ত আহি উপস্থিত হ'ল ল'ৰাজন আচলতে এজন ফটোগ্ৰাফাৰ আছিল তেওঁ মডেলিঙৰ ফটোশ্বুট কৰে আজিও তাৰ মডেলিঙৰ ফটোশ্বুট আছিল কিন্তু আজি আছিল তাৰ গাৰ্লফ্ৰেণ্ড সেইজনী ছোৱালী তাৰ ফটোশ্বুট কৰি আছে আৰু ঘৰত তাৰ পত্নীজনী মনত এবাৰো শান্তি পোৱা নাই তেওঁ তেতিয়া গাড়ীখন লৈ ষ্টুডিঅ'লৈ ৰাওনা হ'ল তাই মানে পত্নীজনী ষ্টুডিঅ'ৰ দৰ্জাখন খুলি দেখা পালে দুয়োৰ গাত হাত ৰাখি ৰোমাঞ্চ কৰি আছে এইটো দেখি পত্নীজনী নিজকে চম্ভালিব পৰা নাই আৰু তাই বহুত কান্দি আছে গাড়ীখন লৈ ঘৰতে গুচি আহিল ঘৰত আহিও বহুত কান্দি আছে কিন্তু নিজৰ মনটোক এবাৰো শান্তি কৰিব নোৱাৰিলে ল'ৰাজন ওৰে দিনটো মস্তি কৰি ৰাতি ঘৰত আহিলে ঘৰত আহিয়েই আগৰ দৰে দুয়ো হাক কৰিলে যেনিবা ছোৱালীজনী নিজৰ পত্নীজনী একোৱেই নাজানে দুয়ো সেই আগৰ দৰে শুই পৰিল ল'ৰাজন কিন্তু শুই পৰিল কিন্তু পত্নীজনী এবাৰতো তাৰ টোপনি নাহে পত্নীজনী টোপনি কি বস্তু সেইটোৱে যেনিবা পাহৰি গ'ল আৰে এইটো কি দেখিলোঁ আজি মোৰ স্বামী এনেকুৱা কাণ্ড কৰিব পাৰিলে আচলতে প্ৰেম এজনক কৰিব লাগে কিন্তু আজিকালি প্ৰেম হৈ গ'ল এনেধৰণৰ যে এজনক ভাল পাই তাৰ লগত কিছু মস্তি কৰিব আৰু এৰি দিব আজি আপুনি ভাল পাই আছে তেন্তে সেইটো আগতে ঠিক কৰক যে তাই বা তাৰ বাদে মোৰ মনত ল'ৰাই হওক বা ছোৱালী হওক কোনোৱেই আহিব নোৱাৰিব ভালপোৱাক কেতিয়াও অপমান নকৰিব ভালপোৱা পবিত্ৰ হয় শ্ৰীকৃষ্ণও ভাল পাইছিল হজৰত মুহাম্মদো ভাল পাইছিল চ' ভালপোৱাক কেতিয়াও অপমান নকৰিব আপুনি যিজনক ভাল পায় যিজনীক ভাল পায় সেইজনক বা সেইজনীক আপুনি সন্মান কৰিব আৰু তাৰেই হৈ থাকিব সকলোলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভালপোৱা ষ্টৰিটোৰ পৰা কিবা নহয় কিবা এটা শিকিব পাৰে আৰু এনেধৰণৰ লাভ ষ্টৰি শুনিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব